ফ্ৰেণ্ডছ, এয়া আমাৰ ওচৰৰে বৰমা এগৰাকী। এখেতৰ এজনী চেক্সি গাই আছে। গাইজনীয়ে ডেইলি এপোৱা গাখীৰ দিয়ে, কিন্তু তেখেতে আমাক আধা লিটাৰ গাখীৰ আনি দিয়ে। কিন্তু সেয়া কেনেকৈ, সেয়া বৰ্তমানৰ গৱেষণাৰ বিষয় হৈ পৰিছে। আপুনি আপোনাৰ গাইজনীক অলপ পানী কম খুৱাব। আপোনাৰ গাইজনী জলহস্তি হৈ গৈছে, গতিকে গাখীৰ পনীয়া হৈছে। সেয়া আমাৰ বৰমা। আজিৰ পৰা 30 বছৰমানৰ আগত পথালি পাহাৰত NCC কেম্প কৰিছিল। আপুনি সেইটো টাইমত আপুনি কি বন্দুক চলাইছিলে বাৰু? বন্দুকটোৰ নামটো কওকচোন। নম্বৰ 4 Mark 1 short magazine .303 inches rifle। বাহ, সঁচাই পুৰণি কথাবোৰ ৰোমন্থন কৰি সঁচাই বহুত ভাল লাগে। মোৰো এক্স গাৰ্লফ্ৰেণ্ডলৈ মনত পৰি গ'ল। মোৰ চৰকাৰলৈ অনুৰোধ, এখেতক যাতে পথালি পাহাৰৰ শীৰ্ষত অথবা কাজিৰঙাৰ ঘন অৰণ্যৰ মাজতে এৰি থৈ আহে, যাতে এখেতে চোৰাং চিকাৰীসমূহক নিধন কৰিব পাৰে। বৰমা, আপোনালৈ শুভেচ্ছা থাকিল, শুভকামনা থাকিল। আপুনি নুডলছ খাওক, চাহ খাওক, অলপ বহক, এনেকৈ হাঁহি মাতি থাকক সকলোৰে লগত। ভাল লাগিল আপোনাক লগ পাই।